बाक्सानि फातिमाबाद साहा बागानाव हिउमेन हाबाफारि बाक्सा जिल्लानि सालबारि महकुमानि बेन्दोंआव थानाय दिनै बुहुमनां आदिबासि सानजों लोब्बा लाखिनानै आदिबासि फरायसा आफादनि बानजायनायाव हिउमेन हाबाफारि लानाय जादों। बुहुमनि गासै आदिबासि माहारिखौ समाजाव जाति हिसाबै सन्मान खालामनायनि दाबिजों हिउमेन हाबाफारिनि गेजेरजों दाबि दैखांदों आदिबासि फरायसा आफादा। आखाइ आखाइ बेनार प्लेकार्ड लानानै आदिबासिफोरनो जाति हिसाबै सन्मान खालाम, जोंनि दाबिया न्यायनि दाबि, जोंनो एसटी नांथारगौ बायदि स्लगानजों थासारिखौ गोमसार होदों आदिबासि फरायसा आफादा। আমি বিশ্ব আদিবাসী দিৱস পালন কৰিব লাইছো, কিন্তু আজি চাওক যে আজিৰ দিনত ভাৰতত গোটেই প্ৰান্ততে ঝাৰখণ্ড, উৰিষ্যা, ছত্তীশগড়, ৱেষ্ট বেংগলত আজিৰ দিনত বিশ্ব আদিবাসী দিৱস হিচাপে সেলিব্ৰেট কৰি আছে। কিন্তু আজি আমি অসমত বাক্সা জিলাত আমি ছাত্ৰ সন্থা হৈ আমি ধৰ্ণা কৰিব লগা হৈছে। একমাত্ৰ কাৰণ হ'ল আমাৰ এসটি নিদিয়াৰ কাৰণে। আজি গোটেই দেশতে আদিবাসীবিলাকক এসটিৰ মৰ্যাদা দিয়া আছে, কিন্তু অসমত এসটিৰ মৰ্যাদা দিয়া নাই, যাৰ কাৰণে আজি আমি সেলিব্ৰেটৰ জাগাত আমি হয়তো আজি উদযাপন কৰিলোঁ হয়, কিন্তু আজিৰ দিনত আমি ধৰ্ণা কাৰ্যসূচী কৰিব লগা হৈছে। আজি এই কাৰ্যসূচীৰ জৰিয়তে আমি অসম চৰকাৰক সকীয়াই দিব খুজিছোঁ, জনাব খুজিছোঁ বা বিনম্ৰভাৱে আমি কাতৰে প্ৰাৰ্থনা কৰিব খুজিছোঁ যে আমি আদিবাসী মানে মূল নিবাসী, আমি অসমৰ মূল নিবাসী হওঁ আৰু আমি ফাণ্ডামেণ্টেল ৰাইট টু আমাৰ ডেমক্ৰেচি আমি সেইকাৰণে আমি ইয়াৰে বাসিন্দা হওঁ। আমাক ফাণ্ডামেণ্টেল ৰাইট হিচাপে আমাক আদিবাসী এসটিকৰণ দিব লাগে, আমি সেইটোৱে প্ৰাৰ্থনা কৰিছোঁ। চৰকাৰক আহ্বান জনাব বিচাৰিছোঁ, কাৰণ আমি প্ৰতি বছৰে বা প্ৰতি নিৰ্বাচনতে আমাক মানে মিছা প্ৰতিশ্ৰুতি দিয়া যেন আমি পাইছোঁ। কাৰণ চৰকাৰ আহে যায় এনেকুৱা হৈ আমাক জনজাতিকৰণৰ মূল দাবী, যোনদিকে অসমত বসবাস কৰা আদিবাসী ওৰাং মুণ্ডা সান্তাল খাৰিয়াসকলক আমি জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰাৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। কিন্তু আজিৰ এই বিশ্ব আদিবাসী দিৱসত আমি সংগতি ৰাখি আজিৰ এই বিশেষ দিনটো আমি গুৰুত্ব প্ৰদান কৰিছোঁ চৰকাৰক। আৰু বিশেষকৈ আদিবাসী কোনসকলক মানে কোৱা হৈছিলে, কোনসকলৰ জাতিৰ জনগোষ্ঠীৰ কথা কোৱা হৈছে। তো আজি আমি সেইকাৰণে আমি অসমত থকা বসবাস কৰা আদিবাসীসকলৰ যিসকল আজি জন্মগতই তেওঁলোকে ট্ৰাইবেল হয়, জনজাতীয় লোক হয়, কিন্তু তেওঁলোকক আজি বঞ্চিত কৰি ভাৰতৰ এনেকুৱা এটা প্ৰান্তত ৰাখিছে য'ত নেকি আমি OBC হিচাপে আমাৰ ইয়াতে পৰিগণিত কৰিছে। গতিকে আমি চৰকাৰক দাবী উত্থাপন কৰিছোঁ আজিৰ এই বিশেষ দিনত যে ট্ৰাইবেল এজন ৰাষ্ট্ৰপতি হোৱাৰ লগে লগে অসমত থকা আদিবাসীসকলক অতি শীঘ্ৰে জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰাৰ কাৰণে আজিৰ এই বিশেষ দিনত আমি দাবী উত্থাপন কৰিছোঁ চৰকাৰক। এইটো 1994ৰ পৰা যেতিয়া UN আমাক স্বীকৃতি প্ৰদান কৰিলে, তাৰ আগৰ পৰাই আমাক মানে সামূহিক কিবা হিচাপে পালন কৰা হৈছিলে আমাৰ গাঁৱে ভূঞে। কিন্তু যেতিয়াৰ পৰা এইটো ৰাষ্ট্ৰসংঘই মানে আমাক স্বীকৃতি প্ৰদান কৰিলে, তেতিয়াৰ পৰাই মানে গোটেই বিশ্বতে আমাক এই দিনটো আজি উদযাপন কৰে ট্ৰাইবেলসকল। হয়, আমাৰ মূল সমস্যাখিনি অসমত বসবাস কৰা আদিবাসীসকলৰ যে বৰ্তমানলৈকে যি সমস্যাৰে জড়িত যি আদিবাসীসকলৰ মানে উৎপীড়ন বা আদিবাসীসকলৰ অত্যাচাৰ, উচ্ছেদ, এই উচ্ছেদকেইটা বন্ধ হ'ব লাগে। আদিবাসীসকলক সুৰক্ষা প্ৰদান কৰাৰ কাৰণে চৰকাৰে গুৰুত্ব প্ৰদান কৰিব লাগে। আৰু দেশৰ মহামহিম ৰাষ্ট্ৰপতি হোৱাৰ লগে লগে আমাৰ অসমত থকা যিসকল বঞ্চিত হৈ আছে আদিবাসীসকল, তেওঁলোকৰ ন্যায় প্ৰাপ্তিৰ কাৰণে আদিবাসীসকলক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কাৰণে আজি দাবী উত্থাপন কৰিছোঁ।